নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো সঁচাই বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডটোত আমি দেখিবলৈ পাইছিলোঁ যে শকুন্তলাই বিনোদনৰ লগত বিয়াত বহিব বুলি কথাটো মাক আৰু দেউতাকক কয়, আৰু আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব যে বিনোদনে শকুন্তলাহঁতৰ ঘৰলৈ শকুন্তলাক চাবলৈ আহিব, আৰু শকুন্তলাৰ কথা বতৰাত আপ্লুত হয় বিনোদনে ঘৰলৈ গৈ শকুন্তলাক বিয়া কৰাব বুলি কথাটো মাকক ক'ব। সেয়ে এতিয়া বাৰু শকুন্তলা আৰু বিনোদনৰ বিয়া কেতিয়া হ'ব জানিবলৈ চাব লাগিব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। আনফালে আজি উদয়নে শকুন্তলা টিউচনত আহি থাকোঁতে লগ পাই মাকে কৰা ভুলৰ বাবে ক্ষমা বিচাৰিব, আৰু উদয়নে শকুন্তলাক বহুত ভাল পাব বুলি ক'ব। তো এতিয়া বাৰু শকুন্তলাই উদয়নক কি ক'ব জানিবলৈ চাব লাগিব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। তো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কোনে কোনে শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ ৰৈ আছে তলত কমেণ্ট কৰি দিয়ক, আৰু আপুনি যদি শকুন্তলা ধাৰাবাহিকখন চাই সঁচাই ভাল পাইছে এটা লাইক কৰি দিব। ধন্যবাদ।